हाय हेलो नमस्कार मैं श्री उत्तम नाथ और आपलोके चाই আছে BX TV আজি দেউৰে বিশেষত এটা নতুন পদ্ধতিৰে ভিডিওটো আৰম্ভ কৰিছো তেন্তে বলক ৰৈ থাকি কিলা ভিডিওটো আৰম্ভ কৰো চিক চিক বুম আজি আপোনালোকৰ ইয়াত মানে নতুন এটা আইটেম মই দেখুৱাম মানে ডিমৰ আইটেম আজি 4টা মান আইটেম একেলগে দেখুৱাম খুব কম সময়ৰ ভিতৰত মানুহ মানে আপোনালোকে যদি ঘৰত একেবাৰে খাবলৈ কিবা এটা মন গৈছে একেবাৰে কম সেই ডিমৰ আইটেম এনেকৈ বনাব লাগে এতিয়া এনেকুৱা এটা পাত্ৰ যিকোনো এটা পাত্ৰত আমি পানী বইল কৰিব পানীটো বইল কৰিব বৰ বিশেষ গৰম অকণ লাইটটো খাব এতিয়া অকণ গৰম হৈছে তেতিয়া কি কৰিব ডিমটো এনেকৈ বনাই কুকুৰটো যাতে থাকিব নালাগে তাত লাহেকৈ বনাই দিব এইটো অলপ দেৰি পিছত লাহে লাহে এইটো হেৰি হৈ আহি চাব বগা হৈ গৈছে দেখিছে একদম চিম্পুল আইটেম কিন্তু বস্তুটো বহুত ইণ্টাৰেষ্টিং আইটেম খাই চাব বেলেগ একো হেৰি কৰিবলগীয়া বেলেগ একো নাই ধুনীয়াকৈ লাহে লাহে উঠি উঠি আহি থাকিব আনকমন আইটেম এনেকৈ মানুহে এনেকৈ নবনায় কিন্তু মই গেছটো অফ কৰি দিছোঁ ইয়াত বেলেগ একো দিব নালাগে ৰেচিপিটো হৈছে আপোনাৰ লেজৰ লগত ডিমৰ এটা মোৰ ৰেচিপি তাৰ কাৰণে আমাক বস্তু লাগিব প্ৰথম লাগিব লেজ কণী তাৰপিছত এইপিনে কুটা পিঁয়াজ কেইটামান ক'লা নিমখ তাৰপৰা কটা জলকীয়া এয়া গাজৰ কাটি থৈছোঁ আৰু বিলাহী ব্লেক পেপাৰ গুটি জালুকৰ গুড়ি তাৰপৰা ধনিয়া কেইটামান আৰু মাষ্টাৰ্ড অইল মানে মিঠাতেল আপুনি বেলেগ খোৱা তেলো ব্যৱহাৰ কৰিব পাৰে আৰু ডিম দুটা তো এইখিনি দি পিনি আমি সংমিশ্ৰণ কৰি ভিডিঅ'টো আৰম্ভ কৰিম সংমিশ্ৰণ কৰিম প্ৰথম লেজ আৰু ডিমেৰ প্ৰথম ডিমটো আমি এনেকৈ গুটিবিলাক পৰি গৈছে তাৰপিছত বস্তু আমি ফ্ৰাই কৰিম ফ্ৰাই মানে এইটো অমলেট টাইপৰে ইয়াৰ পৰা মেইন বস্তুটো দিব থাকিয়ে গৈছে লেজটো আমি কেনেকৈ দিম প্ৰথমে ফালি ল'ম মই লেজ গোটেইখিনি নিদিওঁ কমকৈ দিম এইটো টাইপত তেনেই সহজ এতিয়া আমি এইখিনি টাৱাত টাৱাটোত এতিয়া মাষ্টাৰ্ড অইলখিনি আমি দি দিম টাৱাটোত মই গেছ জ্বলাই থৈছোঁ আৰু টাৱাখন গৰম হৈ আছে সেইটো হিচাপত আপোনালোকৰ ইমান ডাঙৰ টাৱা ঘৰত নাথাকিব পাৰে মোৰ আছে কাৰণে মই ব্যৱহাৰ কৰিছোঁ তো সেইটো হিচাপত দি ল'ব এতিয়া ইয়াত টাৱাটো গৰম হৈছেনে আমি চাম অকণমান দি চাম অঁ জাষ্ট গৰম হৈছে আমি গোটেইখিনি ইয়াত এৰি দিম এই ধৰণে আমি ইয়াত এৰি দিম বস্তু হৈ যায় ষ্টিমটো অলপ দি দিব এতিয়া আকৌ ইয়াৰ ওপৰত অলপ টুকুৰা লৈ যাম দি দিম এনেকৈ কম পৰিমাণে অলপ বিলাহী আৰু দুটামান কেঁচা জলকীয়া ওপৰে পানী দিম অলপ ধনিয়া পাউডাৰ কৈছোঁ ধনিয়া কুটি থোৱা গোটা ধনিয়া
আৰু দিবলগীয়া বিশেষ একো নাই। এই জালুকৰ পাউডাৰটো আমি ইয়াত ধুনীয়াকৈ মিলাই দিম। আমলেটটো আমাৰ হৈয়ে গৈছে অলৰেডি। তলটো আমি চাম, নাই হেৰি হোৱা নাই। ষ্টিমটো অকণ দি দিম। এতিয়া বস্তুটো হৈ গৈছে, এয়া চাওক সিজি গৈছে। সেইটো হিচাপত আমি ইয়াক উঠাই লওঁ। এইটোৱে ডিমৰ হেৰি। এতিয়া ইয়াৰ খোৱাহে কথা। এতিয়া বনাম মেগী আমলেট। তো মেগী আমলেট বনাবৰ কাৰণে আমাক এটা মেগী পেকেট লাগিব। বাকী আগতে যিখিনি বস্তু লৈছিলোঁ একেখিনি। তো সেইখিনি টমেটো কুটা টমেটো অলপ, ধনিয়া কুটা অলপ, আৰু আপোনাৰ ক'লা নিমখ, কটা জলকীয়া, তাৰপৰা আপোনাৰ গাজৰ কেইটামান, আৰু এয়া ব্লেক পেপাৰ, গুটি জালুক, আৰু আপোনাৰ এইটো কটা কেইটামান পিঁয়াজ। তো প্ৰথম আমি কি কৰিম, মেগীটো আমি বইল কৰিম। তো বইলটো কৰিবলৈ আপোনালোকক দেখাব নালাগে চাগে, কেনেকৈ বইল কৰিব লাগে গম পায়। গোটেই পানীটো শুকুৱাই দিব লাগিব। তেন্তে বইলটো আমি চাওঁগৈ ব'লক। কৰিব লাগিব ডিমটো ভাঙিম। ডিমটো এতিয়া আমি ভাঙি ল'ম। ভাঙিলোঁ। এই এটা আমলেটৰ নিচিনাকৈ বস্তুবিলাক দিব লাগিব। প্ৰথম দিম পিঁয়াজ গোটেইখিনি দি দিছোঁ আৰু খাবলৈ টেষ্টি অলপ গাজৰ, কটা জলকীয়া, কেইটামান ধনিয়া কুটি থোৱা, নগা ধনিয়াহে দেই, কেইটামান কুটি থোৱা বিলাহী, আৰু এইটো ক'লা নিমখটো সোৱাদ অনুযায়ী। বৰ বেছি দিলে বেয়া হ'ব। ফেটিব লাগিব, ধুনীয়াকৈ ফেটি ল'ম। ইয়াত আপুনি অলপ জলকীয়া পাউডাৰ এড কৰোঁ বুলি ভাবিলে কৰিব পাৰে, বাৰু মই কৰি দেখাই দিছোঁ। অলপ জলকীয়া পাউডাৰ এড কৰিছোঁ, অকণমান হালধি দিছোঁ, কম পৰিমাণে। হালধিটো মানে গোন্ধটো নাথাকিবৰ কাৰণে ইয়াত হালধিটো দিছোঁ। অলপ ফেটি ল'ব লাগিব। আমলেটৰ কাৰণে যিমান ফেটিব বস্তুটো ইমান ভাল হ'ব। এটা হৈ গৈছে। এতিয়া বলক আমি আমলেটটো ৰেডি কৰোঁ। অলপ ৰং হৈ আছে, অলপ টেনশ্যন অলপ মিলাই তেল অকণ দি দিম। এতিয়া চাওঁ, গৰম হৈ আছে, সুন্দৰ গৰম হৈ আছে, একদম সুন্দৰ। সেইটো এতিয়া আমলেটটো একদম ইয়াত দি দিম। ধুনীয়া কালাৰ হৈছে। চবফালে ইয়াত মিলাই দিম। সেইটো হৈ গ'ল। এতিয়া ইয়াত আমি মেগীখিনি এড কৰি দিম। এনেকৈ ইয়াত গেছ অফ কৰি দিছোঁ। ধুনীয়াকৈ এড কৰি মেগীটো বেছি হৈছে। ভাজি দিম। হৈ গ'ল আমাৰ মেগী আমলেট বছ, ইমানেই। সেইটো মেগী আমলেট। এইখিনি বস্তু আমি অলৰেডি বনালোৱেই। তো বস্তুখিনি খাই চাব, এবাৰ ট্ৰাই কৰিব, কেনেকুৱা পালে জনাব। খাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সিমানে আৰু, থেংক ইউ।